আছোঁ আপোনালোকৰ খবৰ খাতি ভালেই চাগে। আজি মই ভিডিঅ'টো এইটো কাৰণে কৰিলোঁ, আপোনাৰ মানে গোলাঘাটৰ জুগিবিল চাইডে আজি ফেৰীত আহিছিলোঁ আমি। ফেৰীত আহিলোঁ, আহি আপোনালোকক ভাবিলোঁ মানে লটকি গৈ আছোঁ, মানে বহুত কষ্ট, ৰাস্তা বেয়া। জুগিবিল ফালে আহিলোঁ, আহি আপোনাৰ মানে ৰাস্তাটো বনাই আছে। আমাৰ জুগিবিলৰ ইয়াত গোলাঘাটৰ মানে বিজেপি বিধায়ক আমাৰ মৃণাল শইকীয়া হয়। আৰু আপোনালোকক মানে মই ভাবিলোঁ জুগিবিলখন অকণমান দূৰৰ পৰা দেখাই দিওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি ল'ব, পাহৰি নাযাব। আপোনালোকক দেখাম আমি এয়া গৈ আছোঁ, এতিয়া পামগৈ আৰু অকণমান আগত গ'লে মানে পামগৈ আৰু জুগিবিল পামগৈ। পাই পেলাই নি আপোনালোকক দেখাম। আৰু মানে ৰাস্তাটো বেয়া যে গোটেই গাড়ীখন হিলি আছে। এয়া গৈ আছোঁ আমি। যদি ভিডিঅ'টো চাই ভাল লাগে, ছাবস্ক্ৰাইবটো কৰিব পাহৰি নাযাব ৰাইজ। আপোনালোকে অকণমান সহায় কৰিব মোক। মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ, আপোনালোকক মই যেনেকৈ পাৰিছোঁ দেখাইছোঁ। আৰু কিবা কিবি মিষ্টেক হৈ গ'লে আৰু অকণমান মাফ কৰি দিব। আৰু নাজানোতো, নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, ভিডিঅ' বনাবও নাজানো ভালকৈ, হ'লেও আপোনালোকক যেনেকৈ পাৰিম দেখাম। আৰু এয়া পামেই, আৰু আমি গৈহে আছোঁ, এয়া চাওক পামেই আৰু এয়া পালোঁৱে। চাব, আপোনালোকক দেখাই দিম। এইয়া চাওক, দূৰৰ পৰাতো আপোনালোকে চাগে ধৰিব নোৱাৰিব এইফালে। অকণমান ওচৰৰ পৰা দেখাই দিম, চাব। আমি গৈ আছোঁ, পামগৈ আৰু এয়া পালোঁৱে আৰু জুগিবিল এইডোখৰ তিনিআলি হয়, জুগিবিল তিনিআলি বুলি কয়। এয়া গাড়ী চাড়ী পাৰ্কিং কৰি থৈছে, দেখিছেই চাগে আপোনালোকে। আপোনাৰ এই ফিল্ডখনেদি সোমাই যাব লাগিব। ইয়াত আপোনাৰ টিকেট কাটিব লাগিব, টিকেট কাটি সোমাই যাব লাগিব। ভালকৈ দেখি নাপায়, হ'লেও চেষ্টা কৰিছোঁ দেখাবলৈ আপোনালোকক। দেখিছে নহয়, এইফালে টিকেট কাটি সোমাই যাব লাগিব। এইখন গেট এতিয়া সোমাই পেলাই নি মানে নেদেখাওঁ, আৰু সময় নাই আমাৰ ওচৰত, মানে সন্ধিয়া হৈ আহিছে। দূৰৰ পৰাই দেখাই দিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, ছাবস্ক্ৰাইবটো কৰিব। এতিয়া আৰু আগলৈ গৈ আছোঁ আমি, গৈ আমি আপোনাৰ কলাক্ষেত্ৰ পামগৈ, আমাৰ গোলাঘাট কলাক্ষেত্ৰ। জুগিবিলৰ জেগা হয়। ৰাস্তাটো মানে ইমানেই বেয়া হৈছে, চাওক ইয়াত বনাই আছে ৰাস্তাটো। ছাইডকেইটা বনাইছে, আপোনাৰ পূৰা বনোৱা নাই, আৰু এতিয়া লাহে লাহে বনাই আছে। গাড়ীও আহি গৈছে এইফালৰ পৰা। আমাৰ ড্ৰাইভাৰটো অকণমান নতুন, ভালকৈ নাজানে, দি দিছোঁ আৰু চলাবলৈ। মোৰ মন গৈ আছে, মানে মই মানে ইয়াত গাড়ীখনৰ ওপৰত উঠি লৈ পেলাই আপোনালোকক দেখাব মন গৈ আছে, কিন্তু নোৱাৰোঁ। মানে ঠেকেচাও দিছে, আৰু মই মানে লটকিহে আছোঁ আৰু ৰাস্তাত। দেখিছে নহয়, আমাৰ ড্ৰাইভাৰৰ মোবাইলটো মানে ইয়াতে ভাঙিছিলে। এইটো চাওক, বহি লৈছোঁ আৰু নোৱাৰিছোঁগৈ, হাত চাত বিষ উঠি গৈছে। লাহে লাহে ঠেকেচা দিয়া ভাই। দেখিছে নহয়, আমাৰ ড্ৰাইভাৰ নতুন হয়। আপোনালোকক জুগিবিল দেখালোঁ, এতিয়া নামি গৈ পেলাই ধুনীয়াকৈ চিনাৰীবিলাক দেখাই দিয়া হ'লে আপোনাৰো মনটো ভাল লাগিলেহেঁতেন, কিন্তু মই ভালকৈ দেখাব পৰা নাই। এইটো আমাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ ঘৰ হয় এইটো। এইটো চাওক, ভালকৈ দেখাই দিছোঁ। এইটো আমাৰ বিজেপি বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ ঘৰ হয় এইটো। এইটো দেখিছে ন, ধুনীয়াকৈ বনাই থৈছে একদম, এটা আলোচনা।
পিছফালেও এটা ঘৰ আছে, ধুনীয়া ঘৰ আছে পিছফালে। আপোনালোকক সেইটো দেখাম বাৰু, কেতিয়াবা গ'লে মানে দেখাম। আজি সেইফালে নাযাওঁগৈ। এখন গেট দেখিছে ন, দুখন গেট। এইখিনিলৈকে বাউণ্ডেৰী আছে, একদম এই তালৈকে আছে। সেইখিনিলৈকে ৱাল দিয়া আছে, সেইখিনিলৈকে মৃণাল শইকীয়া ডাঙৰীয়াৰ ঘৰ হয় সেইটো। যদি ভিডিঅ'টো চাই ভাল পায়, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকক আৰু নতুন ভিডিঅ' বনাই দেখাম মই, যদি ভাল পায়। ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ ভিডিঅ' মই মানে নতুনকৈ দিলে আপোনালোকৰ ন'টিফিকেশ্যন যাব, আপোনালোকে চাব পাৰিব। এইবোৰ আপোনাৰ কলাক্ষেত্ৰ জুগিবিল ৰোড হয়। আমি এতিয়া কলাক্ষেত্ৰলৈকে আমি গৈ আছোঁ, কিন্তু যাওঁতে আপোনাৰ মানে বহুত দেৰি হৈ যাবগৈ। সেইকাৰণে এইখিনিতে আপোনালোকক ভিডিঅ'টো সামৰি দিওঁ। তাৰপৰা আপোনালোকৰ মানে সেইখিনি আপোনাৰ কলাক্ষেত্ৰৰ ওচৰত পালে মানে এতিয়া মই দেখাম। ঠিক আছে, আজিলৈ ইমানে দেখালোঁ আৰু। বাই বাই।